আজি মই মানে কি ক'ম মানে ক'বলগীয়া মুখত একো ভাষা বিচাৰি পোৱা নাই মই সেইকেইজন মানুহক ক'বলৈ খোজোঁ যোনকেইজন মানে অলপ তেনেকুৱা মেণ্টেলিটিৰ বা যোনকেইজন মানুহ মানে তবলিগৰ পৰা দিল্লীৰ পৰা আহি পেলাই লুকাই আছে ঘৰতে বহি লুকাই আছে মানে সেইকেইজনক এটা প্ৰশ্ন মোৰ আপোনালোকে 5 ওয়াক্ত নামাজ পঢ়ে আমিও পঢ়োঁ নামাজ পঢ়ে তবলিগত গৈছে কিহৰ কাৰণে অবভিয়াছলি আল্লাহক সন্তুষ্ট কৰিবৰ কাৰণে হয়নে নহয় যোনে আমাক সৃষ্টি কৰিছে তেখেতক আমি সন্তুষ্ট কৰিবৰ কাৰণে আমি নামাজ পঢ়োঁ নামাজ আদা কৰোঁ হয়নে নহয় তবলিগতো আপোনালোকে সেইটো কাৰণেই গৈছে কিন্তু এতিয়া চাওক আপোনালোকৰ কাৰণে আজি গোটেই ইছলাম ধৰ্মী মানুহৰ ওপৰত প্ৰশ্ন উঠিছে সৱাল উঠিছে গোটেই ইছলাম ধৰ্মক মানুহে গালি গেলাজ পাৰি আছে আপোনালোকে লুকাই আছে কাৰণে ইয়াৰ কাৰণে আপোনালোকক আল্লাহে এৰি দিবনে ভাবেনে এৰি দিবনে আপোনালোকক আল্লাহে সময় আছে প্লিজ ওলাই আহক আপোনালোকে এটা ভুলৰ কাৰণে আপোনালোকৰ এটা ভুলৰ কাৰণে গোটেই অসম এতিয়া ধ্বংস হ'বলৈ গৈ আছে প্লিজ ওলাই আহক আপোনালোকক হাত জোৰ কৰি মই ৰিকুৱেষ্ট কৰি আছোঁ প্লিজ ওলাই আহক আৰু হয় মই সকলোকে কৈ আছোঁ যোনে যোনে এই ভিডিঅ'টো চাই আছে সকলোকে কৈ আছোঁ হিন্দু হ'ব পাৰে মুছলমান হ'ব পাৰে যদি আপোনালোকে কিবা হ'লেও অলপ হ'লেও সন্দেহ কৰে কাৰোবাক যে ই তেনেকুৱা দিল্লীৰ পৰা আহিছে বা তেনেকুৱা অলপ চিমটম আছে প্লিজ আপোনালোকে সোনকালে থানাত বা পুলিচক অৱগত কৰাওক ফোন কৰক হেল্পলাইন নাম্বাৰত আৰু অসমখন সুৰক্ষিত কৰাত অলপ সহায় কৰক প্লিজ